আহি যাওক ভাঙি দিয়ক এই ৰছীডাল একো কথা নাই আহক আহক এই পুলিচ গুছ আহিবা দে একেলগে আহি যাওক কথা নাই একদম পুলিচ বিলাক ইমান কষ্ট কিয় কৰিব লাগে হয়নে দে 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 ততিৱা খালি বহা মানুহখিনিক দিগদাৰি নকৰবি হ'ব ঠিক আছে পুলিচ কে জানে লাখানিক আহি যাওক ভাঙি দিয়ক এই ৰছীডাল একো কথা নাই আহক আহক এই পুলিচ ঠেলিব নহলে আগত থকা খিনি দিগদাৰি হ'ব অসম বিধানসভা একেলগে আহি যাওক সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ইমান কষ্ট কিয় মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দে দে ততিৱা খালি বহা মানুহখিনিক দিগদাৰি নকৰবি হ'ব বিটিআৰৰ মুৰব্বী প্ৰমোদ পুলিচ কে জানে লাখানিক আহি যাওক ভাঙি দিয়ক এই ৰছীডাল একো কথা নাই এই পুলিচ ঠেলিব নহলে আগত থকা খিনি দিগদাৰি অশোক সিংহাল ডাঙৰীয়া অসম বিধানসভা একেলগে আহি যাওক সন্মানীয় অধ্যক্ষ সঞ্জয় কিষাণ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ইমান কষ্ট কিয় মঙ্গলদৈ বিটিআৰৰ ইএম অৰূপ দে ডাঙৰীয়া ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া সঞ্জয় তাঁতী ডাঙৰীয়া দিগন্ত বৰুৱা ডাঙৰীয়া MCLA সজল সিংহা ডাঙৰীয়া হেমন্ত ৰাভা ডাঙৰীয়া ৰাজ্যসভাৰ প্ৰাক্তন সদস্য সেন্টিয়াছ কুজুৰ ডাঙৰীয়া কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া উপস্থিত আমাৰ চৰকাৰী বিষয়াসকল গুৰুজ্যোতি দাস ডাঙৰীয়া দিলীপ বড়ো ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই আপোনালোকক দুটা বিষয়ৰ ওপৰত অলপমান কম এটা হ'ল টংলাৰ কাৰণে আমি কি কৰিব বিচাৰিছো আপোনালোকৰ মনত আছে ইলেকশ্যনৰ আগতে ইয়াতে ময়ো পদযাত্ৰা কৰিছিলোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আপোনালোকে ইমান ভোটত জিকাই পঠাইছিলে এতিয়া আকৌ লোকসভা আহিছে আকৌ ভোট দিব লাগিব সেইকাৰণে আপোনালোকক আমি টংলাৰ কাৰণে কি কৰিব খুজিছো তাৰ ওপৰত অলপমান কম তাৰ লগে লগে অসমৰ কাৰণে বিশেষকৈ দুখীয়া মানুহৰ কাৰণে আমাৰ বাজেটত অলপতে ঘোষণা কৰা আঁচনি কেইখনমানৰ বিষয়ে মই আপোনালোকক অকণমান সময় ক'ব খুজিছোঁ শ্ৰদ্ধা ৰাইজ মই যেতিয়া টংলাত আহিছিলোঁ টংলা ৰাইজৰ আটাইতকৈ ডাঙৰ অসুবিধা আছিলে বিশুদ্ধ খোৱা পানী আজি আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ মৰমৰ বিধায়ক আমাৰ সকলোৰে সন্মানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি টংলাত এটা নতুন পানী যোগান প্ৰকল্পৰ কাম হাতত লৈছোঁ এই পানী যোগান আঁচনিত 35 crores rupees 35 কোটি টকা আমি খৰচ কৰিম আৰু মই আশা কৰিছোঁ যে আমাৰ 1 2 3 4 এই গোটেই কেইটা টংলা চহৰৰ আমি গোটেই কেইটা ৱাৰ্ডক সামৰি আপোনালোকক পানী দিয়াৰ আমি ব্যৱস্থা কৰিম আমাৰ এই আঁচনিটো যেতিয়া খুব ভাল কৰি হৈ যাব এই আঁচনিটোৰ জৰিয়তে টংলা টাউনৰ সকলো পৰিয়ালকে আমি পানী দিব পাৰিম বিশুদ্ধ খোৱা পানী দিব পাৰিম মই মাজে মাজে খবৰ লৈ থাকিম আঁচনিটো যাতে ভাল কৰি হৈ যায় মন্ত্ৰী অশোক সিংহাল মাজে মাজে ইয়াত আহি থাকিব আঁচনিটোৰ কাৰণে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছেই আপোনালোকক আমি খুব সোনকালে এটা সুন্দৰ পানী যোগান আঁচনি আমি আপোনালোকক উপহাৰ দিম শ্ৰদ্ধা ৰাইজ আমাৰ টংলা হায়াৰ ছেকেণ্ডাৰী স্কুল এখন ঐতিহ্যমণ্ডিত স্কুল এই স্কুলখনৰ বিল্ডিংটো আমি নতুনকৈ বনাব খুজিছোঁ ইয়াতে স্মাৰ্ট ক্লাছৰুম থাকিব সকলো সুবিধা থাকিব আমি 8 কোটি টকা দি টংলা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিল্ডিংটো আমি কমপ্লিট নতুন কৰি আপোনালোকক বনাই দিম ইতিমধ্যে এই আঁচনিখন মঞ্জুৰ হৈছে
শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে 2 মাহৰ ভিতৰত টেণ্ডাৰ হ'ব আৰু আমি ধুনীয়া স্কুল এখন আপোনালোকক আমি বনাই দিম ননৈ নদীৰ জালিমুখ বান্ধৰো আমি প্ৰায় 16 কোটি টকা খৰচ কৰি আমি পুনৰ নিৰ্মাণ কৰিম যাতে আপোনালোকৰ বানপানীৰ সময়ত ক্ষতি নহয় টংলা চহৰত আজি আমি এটা ডাঙৰ কাম কৰিব খুজিছো 1987 চনতে টংলাত হস্পিটাল স্থাপন হৈছিল তাৰ পিছত হস্পিটালখন উন্নত হোৱা নাছিল আজি আমি ইয়াতে সিদ্ধান্ত লৈছো যে টংলাৰ হস্পিটালখনক আমি 100 বেডেড হস্পিটাল হিচাপে আমি উন্নত কৰিম আপোনালোকে সহযোগিতা কৰিব আমি 2025 চনৰ ভিতৰত এই বিল্ডিং আমি নিৰ্মাণ কৰিম ডক্টৰ নাৰ্ছ সকলো আমি নিযুক্তি কৰিম আৰু টংলা ৰাইজক আমি 100 বেডেড হস্পিটাল এখন আমি উপহাৰ দিম এই বিষয়ে মই আপোনালোকক আজিয়ে জনালো আৰু আপোনালোকে খুব ভাল ৰিজাল্ট পাব ইয়াৰ লগত মই আৰু দুটা আঁচনি টংলাৰ কাৰণে দিব খুজিছো আমাৰ টংলা কলেজত আৰ্ট সায়েন্স আৰু কমাৰ্চ তিনিটা ষ্ট্ৰীম আছে কলেজত ভাল এটা অডিটৰিয়াম নাই কলেজত এটা ভাল অডিটৰিয়াম বনাবৰ কাৰণে আজিৰ সভাত মই 10 কোটি টকা ঘোষণা কৰিছো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ভাল এজন আৰ্কিটেক্ট আনিব নাৰিকল ভাঙিব 2 মাহৰ ভিতৰত মই পইচা দি দিম 18 মাহৰ ভিতৰত ভাল অডিটৰিয়াম হ'ব লাগিব নে নাই মই আজিয়ে আমাৰ অধ্যক্ষ মহোদয়ক দায়িত্ব দি থৈ গলো আমাৰ টংলা টাউনত ৰাস্তা ঘাট নলা নৰ্দমা আৰু ভাল কৰি বনোৱাৰ প্ৰয়োজনীয়তা আছে টংলা ৰাস্তা ঘাট ড্ৰেইনৰ কাৰণে আজি মই পিডব্লিউডি ডিপাৰ্টমেণ্টৰ পৰা 25 কোটি টকা আজি আকৌ ঘোষণা কৰিছো যি আঁচনি চলি আছে তাৰ অতিৰিক্ত কৰি টংলা টাউনখন সুন্দৰ কৰি বনাবৰ কাৰণে মই 25 কোটি টকা অসম চৰকাৰৰ হৈ আজিৰ সভাত মই ঘোষণা কৰিছো শ্ৰদ্ধা ৰাইজ ইয়াৰ পিছত আমি ভেৰগাঁৱত যাম ডিমাকুছিত যাম পানেৰী সমষ্টিৰ কাৰণে আজি আমাৰ বহুত কৰিবলগীয়া কাম আছে ভেৰগাঁৱৰ কথাখিনি ভেৰগাঁৱত কম ডিমাকুছিৰ কথাখিনি ডিমাকুছিত কম এনেকে আজি আমি দিনটো আমাৰ সকলো মন্ত্ৰীক লৈ আজি আমি পানেৰী সমষ্টিতে থাকিম আৰু ৰাতিও পানেৰীতে থাকিম কালিহে যাম ৰাতি ঠিকছে খাই বৈ যাম আৰু যোনে যেনেকে খুৱাই হ'ব এতিয়া আমাৰ স্পিকাৰে কিমান ভাল কৰি খুৱাই জানো এটো তেওঁৰ ওপৰতে পৰিব হয় নে নহয় তথাপিতো আমি কিন্তু গোটেইবোৰ আজি খাম বুলি আহিছো হ'বতো এতিয়া মই আপোনালোকক কেইটামান অকণমান বেলেগ কথা ক'ব খুজিছো যিখিনি কথা এইবাৰ আমি বাজেটত দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে আমি ঘোষণা কৰিছো প্ৰথম আপোনালোকে জানে যে আমাৰ চৰকাৰে অসমৰ দুখীয়া মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি ৰূপায়ণ কৰি আছে যিসকলে অৰুণোদয় আঁচনি পোৱা নাই এইবাৰ আমাৰ পানেৰী সমষ্টিত আৰু 5-6 হাজাৰ মহিলাই অৰুণোদয় আঁচনি পাব ইয়াৰ দ্বিতীয় আৰু এটা সিলেকশন হ'ব তাত আৰু নোপোৱাখিনিও পোৱাৰ আমি ব্যৱস্থা কৰিম সৰ্বমুঠ অসমত আমি 35 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম আজি 20 লাখ হৈ আছে অহা এমাহ ডেৰ মাহৰ ভিতৰত 27 লাখ হ'ব তাৰ পিছত আমি তাক 35 লাখলৈকে লৈ যাম অৰুণোদয় আঁচনি প্ৰথমতে আমি 830 টকাত আৰম্ভ কৰিলো 1000 টকা কৰিলো 1250 টকা কৰিলো এই বছৰত আমি অৰুণোদয় আঁচনি 1400 টকালৈকে প্ৰতি মাহত আমি বৃদ্ধি কৰিম এই সিদ্ধান্ত এইবাৰৰ বাজেটত আমি দিছো তাৰ লগে লগে আমি কি কৰিব খুজিছো যে আমাৰ বহুত মানুহৰ এতিয়াও ৰেশন কাৰ্ড নাই কাৰণে আমাৰ বিনামূলীয়া চাউল বহুত মানুহে পোৱা নাই
সেইবাবে এইবাৰ অসমত আমি আৰু 60 লাখ মানুহক আমি ৰেচন কাৰ্ড দিব খুজিছো আৰু টংলা বা পানেৰী সমষ্টিটো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোকক মই অনুৰোধ কৰিম যাতে এইবাৰ আপোনালোকে আবেদন কৰি ৰেচন কাৰ্ডখিনি বনাই লয় মই কিয় ৰেচন কাৰ্ডখিনি বনাব কৈছো ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল দিওঁ কিন্তু এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো 10 মেৰ পিছত যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গলে বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব কোনেও খৰচ কৰিব নালাগে বছৰত 5 লাখ টকালৈকে 10 মে তাৰিখৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পাব তাৰমানে এতিয়া ৰেচন কাৰ্ডখন 2 in 1 হৈ গল মাহত চাউলো बोधो खाना छोड़ चुके हैं ये हमारे मुल्क के माथे पे कलंक है कलंक पूर्वोत्तर का सबसे बड़ा राज्य असम जल रहा है असम के 500 से भी ज्यादा गांव अब तक आग की भेंट चढ़ चुके हैं करीब 2 लाख से ज्यादा लोग अपना घर बार छोड़ चुके हैं लोग पूछ रहे हैं एक ही सवाल क्या कसूर है हमारा क्या गुनाह है इसमें हमें क्यों ऐसा सजा दी जा रही है বৰভূমি এতিয়া অসমৰ ক্ৰীড়াৰ অভিকেন্দ্ৰ আৰু ইয়াতে এতিয়া সকলোবোৰ ইণ্টাৰনেশ্যনেল খেল লাহে লাহে যাবলৈ ধৰিছে ইতিমধ্যে ফিফাৰ ওমেন্স ফুটবল হৈ গ'ল আৰু এতিয়া এছিয়ান খোখো হৈ আছে 10টাকে দল সাউথ কোৰিয়া খেলি আছে ইণ্ডোনেছিয়া খেলি আছে নেপাল খেলি আছে বাংলাদেশ খেলি আছে ভাৰতটো আছেই মূলপুৰত এটা উৎসৱ হৈ পৰিছে এতিয়া হাজাৰ হাজাৰ মানুহে সদায় খোখো চাই আছে এবছলুটলি যেটো অসমৰ বেলেগ জায়গাত দেখা নেযায়গে 10 জনী সদস্য থাকে 1 লাখ টকা যাব কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব ব্যক্তিগত একাউণ্টত যাব ঘৰে ঘৰে আপোনালোকৰ 10,000 টকা কৈ যাব ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব আজি আমাৰ অসমত 3 লাখ আত্মসহায়ক গ্ৰুপ আছে প্ৰত্যেক গ্ৰুপতে 10 গৰাকীকৈ মহিলা আছে তাৰমানে 30 লাখ মহিলা আৰু 30 লাখ মহিলাক 10,000 কৈ টকা দিলে আমি 3,000 কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব এই বছৰ আমি মাইক্ৰ ফাইনেন্সৰ পুৰণা লোন বিলাকো ঘূৰাই দিম আৰু আপোনালোকক এনঅচি সাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম ইয়াৰ লগে লগে এইবাৰ আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে যে 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই তাৰ উপৰিও আমাৰ 2 লাখ ডেকা লৰাক এইবাৰ আমি বেংকৰ পৰা গ্যাৰেণ্টি নোহোৱা কৰি 2 লাখ টকাকৈ আমি সহায় কৰিব খুজিছো যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে প্ৰথমতে 1 লাখ টকা পাব তাৰ পিছত 50,000 টকা পাব তাৰ পিছত 50,000 টকা পাব 2 লাখ টকাৰ ওপৰত যদি বেংকৰ পৰা কিবা বেছিকৈ আনিব পাৰে আমাৰ আপত্তি নাই কিন্তু আমি বেংকৰ লগত কথা নপতাকৈ ডাইৰেক্টলি 2 লাখ লৰা ছোৱালীৰ বেংক একাউণ্টত আমি এই টকা দিম যাতে সকলোৱে কিবা নহয় কিবা ব্যৱসায় কৰি থাকিব পাৰে তাৰ উপৰিও আমাৰ চৰকাৰী চাকৰি আমি যি 1 লাখ চাকৰি দিম বুলি কৈছিলো অহা মে মাহত এই চাকৰি দিয়াৰ প্ৰক্ৰিয়া আমি শেষ কৰিম আৰু তাৰ পিছত
আমি 1 লাখতকৈ ওপৰত গৈ আৰু নতুন নতুন আমি চাকৰি ল'ৰা ছোৱালীৰ কাৰণে বিজ্ঞাপন দিয়াৰ আমি ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আমি হায়াৰ সেকেন্ডাৰীৰ ছোৱালীসকলক স্কুটি দিছিলো এইবাৰৰ পৰা আমি ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালী দুইটাকে আমি সাইকেল দিয়াৰ ব্যৱস্থা কৰিম আমাৰ বিনামূলীয়া বহুত কেইখন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি আঁচনি কৰিছো হোষ্টেলত থাকিলে হোষ্টেলৰ মেছ ডিউজৰ সহায় কিতাপ কিনাৰ কাৰণে হায়াৰ সেকেন্ডাৰীৰ পৰা ডিগ্ৰী ল'ৰা ছোৱালীক আমি পইচা দিছো আৰু যেতিয়া ছোৱালীসকল পোষ্ট গ্ৰেজুৱেটত পঢ়ে তেওঁলোকক আমি মাহত 1000কৈ টকা দিছো যাতে কলেজৰ পৰা ঘৰত অহা যোৱা কৰিব পাৰে তাৰ লগে লগে এইবাৰ আমাৰ টংলা কলেজতে বিনামূলীয়া এডমিশন দিয়াৰ কাৰণে চৰকাৰে টংলা কলেজক আমি 2 কোটি টকা ঘূৰাই দিছো যাতে ল'ৰা ছোৱালীৰ ফিজৰ খৰচটো চৰকাৰৰ হাতেদি আমি পৰিচালনা কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ গোটেই অসমখনত এফালে আমাৰ সমষ্টিৰ কাম হৈছে আৰু এফালে আমাৰ অসমখনত উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা হৈছে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে সকলোৱে আমাৰ চৰকাৰখনক সহায় কৰি থাকিব যাতে আমি এনেদৰে আপোনালোকৰ কাৰণে নতুন নতুন আঁচনি আনি আমি ৰাইজৰ সহায় কৰি থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ইয়াতে টংলাত আমি আছো আমি বিটিআৰত আছো আজি আপোনালোকে দেখা পায় যে বিটিআৰৰ আগৰ কি পৰিবেশ আছিল আজি আমাৰ বিটিআৰৰ পৰিবেশ কিমান পৰিৱৰ্তন হৈছে বঙালী ভাষীয়ে হওক অসমীয়া ভাষীয়ে হওক বড়ো ভাষীয়ে হওক ৰাভা হওক শৰণীয়া হওক কোচ ৰাজবংশী হওক আজি আমাৰ সকলোৰে মাজত একতা আৰু সমন্বয়ৰ এটা নতুন পৰিবেশ সৃষ্টি হৈছে আইন শৃংখলাৰ পৰিবেশ আগতকৈ ভাল হৈছে সময়ৰ লগে লগে আৰু আমি শান্তি আৰু নিৰাপত্তাৰ এটা সুন্দৰ পৰিবেশ এটা আমি আগলৈ গৈও আমি নিৰ্মাণ কৰি গৈ থাকিব পাৰিম মই আপোনালোকক আজি পুনৰ এবাৰ শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো যে ইমান পুৰণা টাউন এখন আগত কোনো চৰকাৰে এই টাউনখনৰ কাৰণে চোৱা নাছিল আজি বিশ্বজিৎ দৈমাৰী বিধায়ক হোৱাৰ পিছত অধ্যক্ষ হোৱাৰ পিছত টংলা টাউনখনৰ উন্নয়নৰ কাৰণে গুৰুত্ব দিছে আৰু মই ভাবো যে নতুন নতুন আঁচনিৰে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই টংলা টাউনখন জীৱন্ত হৈ পৰিব প্ৰাণৱন্ত হৈ পৰিব আৰু আন চহৰৰ দৰে এই টাউনখনো বিকাশৰ গতিত আগবাঢ়িব পুনৰ এবাৰ আজি আপোনালোক আহি আমাৰ এই সভাত যোগদান কৰাৰ বাবে মই ধন্যবাদ জনালো অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সাংসদ দিলীপ শইকীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ইমানবিলাক উন্নয়নমূলক আঁচনি হাতত লোৱাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম